আজি একেবাৰে ঘৰুৱা বিয়া এখনলৈ আপোনালোকক লৈ যাওঁ বলক। বিয়াখন আছিল যোৱাকালি মোৰ দাদাৰে স্কুলৰ ফ্ৰেণ্ড দিগন্ত দাৰ। সি মানে আমাৰ লগত ইমানেই বেছি ক্ল'জ কৈছোঁ নহয়, বহুত আগৰ পৰাই। আৰু পটককৈ মানে সি এনেদৰে বিয়া পাতিব বুলি ভবা নাছিলোঁ। মই গুৱাহাটীৰ পৰা আহি পাই শুনিছোঁ সি যে ছোৱালী আনি থৈছে। তাহাঁতৰ মানে এনেদৰে বিয়া পাতিহে মানে সোমাব লাগে। তো সেই 2-এদিনৰ ভিতৰতে তাহাঁতক এনেকৈ মানে ঘৰতে বিয়া পাতি দিছে। আমাৰ পৰিয়ালটোৱে গোটেইটো মানে বিয়ালৈ বুলি ওলাই আহিছোঁ। এইফালে বাটতে দেখিছেনে ইমান ডাঙৰ লাইট এটা দি দিছে। আৰু ঠাইখিনি যে অলপ বোকা হৈছে, সেইকাৰণে এনেদৰে বস্তা পাৰি কেনে অলপ ধানৰ ভুচি দি দিছে। আৰু এয়া এইফালে আমাৰ কইনা। সকলোকে মই চেষ্টা কৰিছিলোঁ দেই অকণমান তুলিবলৈ, তথাপিও মানে বহুতক মই চিনিও নাপাওঁ, কিন্তু তেওঁলোকৰ মানে ঘৰৰ মানুহখিনিক চিনি পাইছোঁ। আৰু এইফালে আমাৰ লগত গৈছিলে আমাৰ দাদাৰে আঁতৰি নি, আৰু তাহাঁতৰ এইফালে বেটীজনী। তাহাঁতৰ এফালে কিন্তু এটাই দুখ হ'ল যে বেটীয়ে মানে ইমানেই কান্দিলে গৈয়ে তাহাঁতে বিয়া খোৱা নহ'লে। এইফালে মাকে দেখিছেনে ইমান চেষ্টা কৰি আছিলে ফুচলাবলৈ, নাই তাই মানে কিন্তু ফুচল নাখালে। বহুত কান্দিলে, তাই প্ৰায় 1 ঘণ্টামান কান্দিলে। সেইকাৰণে তাহাঁতে মানে বিয়া নাখাই ঘৰলৈ আকৌ উভতিলে। আৰু এইফালে কিবাকিবি নিয়ম কৰি আছিলে। মই বাৰু একো নিয়ম বুজি পোৱা নাই, কিন্তু অকল চাই আছোঁ, দূৰৰ পৰাই চাই আছোঁ। এবাৰ ওচৰলৈ যাওঁ, আকৌ দূৰৰ পৰাই চাওঁ। বহুতখিনি মানে মই দূৰৰ পৰা দেখিয়ে নাপালোঁ। যেতিয়া মানে বৰমালা পিন্ধাইছিলে, সেন্দুৰ দিছিলে, সেইটো সময়ত মই মানে গমেই নাপালোঁ। অলপ দেৰি পিছত দেখিছোঁ তাহাঁতে মানে বৰমালা পিন্ধি আজৰি। আৰু এইফালে খানাটো কিন্তু বহুত টেষ্টি আছিলে দেই। মই মানে কৈছোঁ নহয়, ইমান টেষ্টি খানা মই মানে বিয়াত নাপাওঁ বিশেষকৈ দেই। ক'ৰবাত কিবা কম হয়, ক'ৰবাত বেছি হয়, কিন্তু এইটো মানে বহুত টেষ্টি আছিলে। আৰু ইমানেই মানে চব্জি আছিলে, আৰু লগতে মাছ, মাংস, মাছৰ কণী চব দিছে। আৰু এইফালে দেখিছেনে, মই মানে ভাত খাই থকা সময়ত ভিডিঅ'টো যেতিয়া কৰি আছিলোঁ, তেতিয়া মই মানে মুখেদি কৈ কৰি আছিলোঁ। আজিকালি আচলতে ভিডিঅ' কৰি মোৰ অলপমান মানে কনফিডেঞ্চটো আহি গৈছে দেই, মানুহৰ মাজতে মই ভিডিঅ' কৰিব পৰা হৈছোঁ। আৰু এইফালে নিয়ম কৰি আছিলে, মানে তাহাঁতে সেৱা লৈ আছিলে। মোৰ পিছে ভিডিঅ'কেইটা কৰা অকণমান অগা পিছা হ'ল। মই প্ৰথমে দেখাব লাগিছিলে তাহাঁতক মানে ভিতৰলৈ সোমোৱা ডোখৰ, কিন্তু মই মানে অকণমান আগ পিচকৈ ভিডিঅ'টো এডিট কৰি পালোঁ। এইফালে সেৱা কৰিছে আৰু তাহাঁতক এইফালে পইচা দিছে। আৰু এয়া হৈছে তাহাঁতে মানে যেতিয়া ভিতৰলৈ সোমাব আৰু আজি, তেতিয়া মানে প্ৰথম এনেকৈ দুৱাৰদলিতে অলপমান ধেমালি কৰিছে। আৰু মানে টোপোলা দিব লাগে, লগতে মানে পইচা ডিমাণ্ড কৰি আছিলে। আৰু ময়ো তাতে থিয় হৈ আছিলোঁ, অলপ জোকাই আছিলোঁ আৰু তাক যে পইচা অলপ বেছিকৈ দিব লাগিব বুলি। কিন্তু মই যদি সি ভিডিঅ'টো চাই আছে, মই এতিয়াও জনাই দিওঁ, মই মানে ইয়াৰ পইচাটো নাপালোঁ দেই, মোক মানে অনলাইনত হ'লেও দিব লাগিব। আৰু এয়া নিয়ম কৰি আছে, মানে পূৰা মানে তাক লৈ আছে আৰু জোকাই আছে যে নাই লাগিব। এইফালে দিলে, তাকে মই অলপ তুলি আছোঁ। আৰু কইনা বৰ বেছি দূৰৰ নহয়, তাহাঁতৰ ঘৰৰ ওচৰৰে হয়, মানে ইমানো ওচৰ নহয়, অকণমান দূৰত। তাৰপৰা এয়া দেখিছেনে, ইয়াৰ পাছতহে মানে তেওঁলোকে সেৱাকাৰী আশীৰ্বাদ লৈছিলে ডাঙৰবোৰৰ পৰা আৰু তেওঁলোকৰ পৰিয়ালৰ মানুহখিনিৰ পৰা। আৰু তাৰ মাজতে এইফালে আমি কেইটা ওলালোঁ দেই, ঘৰৰ মানুহ আমি কোন গৈছিলোঁ গোটেইখিনি ওলাইছোঁ। লগত মাহীকো লৈ গৈছিলোঁ। আৰু তাহাঁতৰ মানে ওচৰত মানুহ মৰিলে, সেইকাৰণে মানে আজি মানে বিয়াত অলপ মানুহ কম আছিলে। মানুহ ইমানো কম নহয়, মানুহবোৰ আহিছে গৈছে খাইছে তেনেকৈ গ'লগৈ। আৰু এইফালে ফটো মাৰিবলৈ প'জ দি আছিলোঁ, দেখিছেনে, কিন্তু ফটো নহয় ভিডিঅ'হে হ'লগৈ। আৰু খুব ফূৰ্তি কৰিলোঁ দেই, ময়ো মানে নাচিলোঁ, যদিও মই তাহাঁতৰ নিচিনাকৈ নাচিব জনা নাই, তথাপিও মানে অলপ চেষ্টা কৰিছোঁ পূৰা মানে নাচিবলৈ। তাৰপৰা আপোনালোকে শুনক। আৰু এইফালে আমাৰ মানে আমি এতিয়া বিহু লগাই দিছে, একদম পূৰা লাগি গৈছোঁ আৰু বিহু নাচিবলৈ। বেছি দেৰি নহয়, প্ৰায় 12টা 12:30লৈকে আমি আছোঁ তাতে, কিন্তু বহুত দেৰি নচাওঁ নহ'ল। মোৰ কিন্তু মন আছিলে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ।